কাহিনী আৰম্ভ হৈছে ইয়াত। আৰে ৱেইট মই বেছি আগলৈ গুচি গ'লোঁ। কাহিনী আৰম্ভ হৈছে মোক লগৰজনে ড্ৰপ কৰাৰ পৰা। এয়া মোৰ কলিগ যি বেলেগলৈ গৈ আছে। আৰে মোৰ মুডটো সোমবাৰে ডিউটিলৈ যোৱাৰ নিচিনা কিয় হৈ আছে? আমাৰ নেক্সট গন্তব্যস্থান হ'ল দিল্লী এয়াৰপৰ্ট। তাৰপাছত ক'লৈ যাম এতিয়া নহয়, এইটো সময়ত এক্সেক্টলি ছাছপেন্স বোলে। সংসাৰৰ মানুহ পাক কৈ আছে 3 দিন বন্ধ পাইছোঁ, লাডাখ যাম। মই চেষ্টা কৰি আছোঁ ইয়াত দেখাবলৈ ক'লৈকে গৈ আছে। মই বাহিৰলৈ গৈ আছোঁ। বাহিৰলৈ যাবলৈ পাছপৰ্ট আছে নাই বেটাৰ? মোৰতো ফাৰ্ষ্ট ব্লগ হ'ব। মোৰো তোমাৰতো ফাৰ্ষ্ট ব্লগ, মোৰ যে ফাৰ্ষ্ট ৰাইডো। বহুত কথা স্পেচিয়েল। হেভি লাইন ইমান কষ্ট যাব লাগিব। আমাৰ বেংকত ইয়াতকৈ দীঘল লাইন। চ' আমি নিউ দিল্লী পালোঁগৈ আৰু নিউ দিল্লীৰ নৰ্থ ইষ্ট কাউন্সিলৰ এই গেষ্ট হাউচটোত থাকি ৰাতিপুৱাই লাডাখলৈ যোৱাৰ কথা। ভাতৰ লগত খাবা চিকেন, তেতিয়া মানে ষ্ট্ৰং নাই। লগত থাকিব চালাড, জিন্দগী নহয় বৰবাদ। এতিয়া ৰাতিপুৱা সময় হৈছে 2:22 এঞ্জেল নাম্বাৰ আৰু আমি শুই উঠিছোঁ। #IWakeUpLikeThis যিটো নকয়। অলৰেডি মই ফ্ৰেছ হ'লোঁ। 3 বজাত আমি ৰুমৰ পৰা ওলাই যাব লাগিব এয়াৰপৰ্টলৈ। ফুৰিবলৈ বুলিহে ইমান জোচ, চাকৰি পালে ওলালে চাকৰিটো এৰি দিলোঁ। এতিয়াই কৈ থৈছোঁ ভিডিঅ'টো শেষৰলৈকে চাব, কাৰণ মই আপোনালোকক কেইটামান টিপছ দিম। চ' আমি লেহ পালোহি। এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ ইয়ালৈ আহিছোঁ। কোনোবাই কৈছে কাৰ্ফিউ আছে নে কিহৰ বাবে নাজানো, দোকানবোৰ খোলা নাই। আৰু চবচে জমনি কথা, মোৰ লগৰটো ইয়াৰ জোচ আজিয়ে সি নুব্ৰা ভেলি যায় বাইক লৈ। কাইলৈ নুব্ৰা ভেলি পৰা পাংগং লেক যায়, পাংগং লেকৰ পৰা ঘূৰি আহিব পাৰিব বুলি কৈছে, নহ'লে তাৰ ৰুট বেলেগ আছে। কিন্তু কথা হ'ল ইয়াত লোকেল মানুহকেইজনে কৈছে আপোনালোকক যাবলৈ নিদিব বোলে, কাৰণ আৰু ফ্লাইটত কৈছে হাইলি ৰিকমেণ্ডেড কি আজি লেজ ল'ব লাগে। গতিকে মই নাযাওঁ, ই আজি যাব, মই ইয়াতে থাকিম, মই লোকেল ঘূৰিম। কাইলৈ একচাগে পাংগং লেকত মই গাড়ী লৈ পাম, নহ'লে ঘূৰি আহিব তাৰপৰা যি হয় দেখা যাব। হাই ফ্ৰেণ্ডছ, চাই পিলো, গৰমা গৰম চাই। চাই পিলোঁ, অলপ পাছতে দৰৱ পিবি ৰহ। লাডাখলৈ যাব খুজিছে যদি এক্লিমেটাইজেশ্যন ভেৰি ইম্পৰ্টেণ্ট। এই বিষয়ে নেটত চাই ল'ব, আৰু যদি আপুনি একিউট মাউণ্টেইন চিণ্ড্ৰমৰ ভুক্তভোগী তেন্তে ডক্তৰ এজনক আগতীয়াকৈ কনচাল্ট কৰি ল'ব। চ' আমি আছোঁহি এতিয়া
মানে ইয়াত মোৰ মতে নদীৰ সংগম ঘটিছে। ইগন'ৰ দা চুলি। আৰু এয়া আমি ফাইনেলি ৰাতিপুৱাই খুৱাই দিয়া আমি মেগী খাব লৈছোঁ। মোৰ গা বেয়া হ'ল অলপ, আৰু গা বেয়া নহওঁতে ইয়াত উপদেশ দিছিলে যদি তোমাৰ 3খন ৰুটিৰ ভোগ থাকে তেন্তে তুমি 2খন ৰুটি খাবলৈ। ৱেইট, ডিড ইউ মিছ ছামথিং? মোৰ গা বেয়া হ'ল। আপোনাক যিমান পাৰে প্ৰপাৰলি হাইড্ৰেটেড হৈ থাকিবলৈ এডভাইচ কৰা হয়। মানে আপুনি পানী খুবেই খাব, স্মকিং আৰু এলকহল কনজাম্পশ্যন একেবাৰেই নকৰিব, আৰু ফিজিকেল এক্টিভিটিজ যিমান পাৰে কমাই ৰাখিব। ক'ত যাব পাই? ইমান ফাইটত ক'ত যোৱা? বেয়া লেভেলত গৈ আছিলা নে? ক'ত গৈ আছিলা? চলি আছে নেকি? চলি আছে, ভিডিঅ' চলি আছে। কাৰ্গিল যাওঁ। কাৰ্গিল যাবা অকলে অকলে? এই হাতত হেলমেট লৈ আছে, বাইক চলাব দিব নাজানা? চাইকেল চলাই যাবা? মানুহ এজন লগ পাইছোঁ, নামটো সত্যেন দাস। তেখেতে কলকাতাৰ পৰা চিয়াচিন বৰ্ডাৰলৈকে ৰিক্সা লৈ আহিছে ফৰ এ কজ গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে। ছেভ ৱাটাৰ, ছেভ নেচাৰ, ছেভ আৰ্থ। আৰু তেখেত শিৱসাগৰলৈ গৈছে। শিৱদৌল দেখা है 95 में हम आया था साइकिल में उस टाइम ऑल इंडिया। अच्छा अच्छा। हाँ, ईटानगर से उतर के हम नाट लखीमपुर धेमाजी होके सोनारी घाट से नाव में बैठ के हम आपका डिब्रूगढ़ में आते। ओ वाह। उसके बाद जोरहाट, फिर शिवसागर आया, फिर भोलेनाथ की दर्शन। মনত আছে নহয়, যিমান খালে পেট ভৰিব তাতকৈ কম। তেখেত নুব্ৰা ভেলি যোৱা কথা আছিলে, মই ৰেষ্ট লোৱা কথা আছিলে। তাৰপৰা এতিয়া উপায় নাপায় ওলাইছোঁ খাৰডুংলালৈকে যাব, ঘূৰি আহিব। মই জোৰ কৰি উলিয়াই হৈছে, মই গৈছোঁ আৰু এইটো অলপ টেম্পমান পিন্ধি মই আজি সপ্তাহ হৈ আছোঁ মস্ত। পালোহি, অৱস্থা বেয়া মোৰ। ইমানে ঠাণ্ডা বতাহ, মাথা বিষাই গৈছে। অক্সিজেন লেভেল ড্ৰপটো হৈছে, আৰু ইয়াত ইট ইজ হাইলি এডভাইজেবলকৈ 10-15 মিনিটতকৈ বেছি ইয়াত থাকিব নোৱাৰিছোঁ মই। প্ৰথম কথা মোৰ অৱস্থা বেয়া, কি বিষাইছে মই নিজে গম নাপাওঁ। এতিয়াতো মোৰ দাঁতো বিষাইছে, মোৰ বিষ হৈছে অক্সিজেন লেভেল ড্ৰপৰ কাৰণে। দাঁত বিষ কিয় হ'ব নাজানো। আৰু আপোনালোকে এটা গান শুনিছে ন, চে শাহবা শাহবা মাহিয়া। তো খাৰডুংলাত আহিলে ক'ব চে কাৱা কাৱা মাহিয়া। এইটো কাৱা জাফৰান্তি, টেষ্টটো ইমানেই বঢ়িয়া, এইটো আপোনালোকে খাবই যদিহে খাৰডুংলা আহে। মোৰ মাতটো মই নিজে অকৱাৰ্ড হৈ গৈছোঁ। বাইক লৈ লাডাখলৈ আহোঁ, এই অৱস্থা। প্লেনিং আমাৰ নুব্ৰা নহ'লগৈ। একতো মোৰ ইমানেই গা বেয়া, এতিয়া ভমিটিং টেণ্ডেঞ্চি আহি আছে, আৰু ইয়াৰো ভাগলৈ গৈছে। আৰু বাইকখনে আমাক ধোকা দিছে। পচিবল মানে কেইটামান কথা পচিবল হ'ব, 2-3 মান লাডাখত ৰেষ্ট লৈ আৰামছে গৈ থাকিব লাগিব শ্ল'কে। বহুতে টাইম লয়, আমাৰতো টাইম নাই ন 3 দিনত। আমি যথেষ্ট কৰিছোঁ কিন্তু। আৰু এটা কথা, ঠাণ্ডা বতাহটো মানে একদম কাৰণ নিচিনা পিন্ধে। ৰ'দ দি থাকিলেও এনেকুৱা বতাহ এটা মাৰি আছে নহয়, ধোঁৱা বাহিৰ গৈছে। ইমান কষ্ট যে কেতিয়াও পোৱা নাছিলোঁ দেই। মোৰ বেংকতো ইমান কষ্ট নহয় নেকি, সঁচাকৈ কৈছোঁ। ইয়াত আৰু এটা কথা ভাল লাগিছে কিন্তু, মাতে মাতে ৰৈ দিলে কিবা প্ৰব্লেম কৰে, বাইকাৰ বিলাক আহি ৰৈ দিয়ে হেল্প কৰে, বা কেতিয়াই কিবা হেল্প লাগিব সেইটো কথা ভাল লাগিছে। ঠাণ্ডাত কলা পৰি গৈছে, সেইকাৰণে মই ব্ৰেক ঠিক কৰিবলৈ হৈছে।
ওপৰৰ পৰা তললৈ চাই যেতিয়া এনেকৈ দেখোঁ ফাট মেলা বসুমতী পাতালে লুকাওঁ। আৰু এয়া পাংগং ভেলী, 3 Idiots মনত আছে নহয়? বেচাৰে চলাব নাজানে তথাপি উঠিছে আৰু Well, jokes apart, this is the most beautiful place I have seen in Ladakh during my 3 days stay. আৰু ইয়াতেই আমাৰ 3 দিনৰ জাৰ্ণি খতম হৈছে। খাবলৈ গাড়ী চলাব লাগে নহ'লে ইয়াৰ অৱস্থা বাইক এক্সিডেণ্ট হৈছে পৰি আছে মানুহবোৰ লৈ গৈছে বাৰু মেডিকেলত এখন বাইক এক্সিডেণ্ট এখন গাড়ীখনৰ অৱস্থা চাওক। ভাল পালে আনক ক'ব, বেয়া পালে মোক ক'ব। জীৱনৰ প্ৰথমটি ব্লগ বুলি মৰম আৰু উৎসাহ দিব। লাইক আৰু কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া আমাৰ বেমাৰী কাপোৰ চাপোৰ চিলাই আছে आप डिसाइड करोगे कि बीमारी कौन है और कौन नहीं बिकॉज दिस इज रॉन्ग मुझे नहीं खाना बिकॉज दिस इज रॉन्ग मैं तो उठूंगा চব পেলাই আছে যে পাগল হৈছে চব পেলাই হোটেলত পিন্ধিব লাগিব